ফ্ৰেণ্ডছ, নিশ্চয় সকলোৱে ভালে কুশলে আছে। মই বন্দনাৰ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল বিবি লাইফষ্টাইললৈ। পুনৰবাৰ এটা নতুন ৰেচিপিৰ সৈতে মই আপোনালোকৰ ওচৰত লৈ আহিছোঁ এটা নতুন ভিডিঅ'। আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটা ভেন্দি ৰেচিপি। তেন্তে বলক চাওঁ মই এই ভেন্দি ৰেচিপি কি ধৰণে বনাইছোঁ। ভেন্দি কুৰকুৰে চিলি বনাবৰ বাবে প্ৰথমতে আমি ভেন্দিখিনি ধুই ল'ব লাগিব। ধুই লোৱাৰ পিছত আপুনি দুফালকৈও কাটিব পাৰে আৰু 4 পিচ কৰি কাটিব পাৰে। মই 4 পিচ কৰি কাটি লৈছোঁ আৰু ইয়াত থকা গুটিখিনি উলিয়াই ল'ব। উলিয়াই লৈ এটা বাটিত ভেন্দিখিনি থৈ দিব আৰু ইয়াৰ বাবে আমাক লাগিব অকণমান ময়দা, অকণমান চাউলৰ গুড়ি, অকণমান জলকীয়াৰ গুড়ি লাগিব, নিমখ লাগিব, হালধি লাগিব, জালুকৰ গুড়ি লাগিব আৰু ধনিয়াৰ গুড়ি লাগিব। কিন্তু ধনিয়াৰ গুড়ি মোৰ ওচৰত নাই, মই সেইবাবে দিয়া নাই। আৰু লাগিব অকণমান চাট মছলা লৈছোঁ আৰু বেছি পৰিমাণে পানী দিব, অকণমান পানী। এতিয়া ইয়াতে মই সকলোখিনি বস্তু দি ভালকৈ ভেন্দিখিনি মিহলাই লৈছোঁ। হাতেৰে মিক্স কৰি ল'ব পাৰিলে ভাল, কিন্তু যিহেতুকে জলকীয়াৰ গুড়ি আছে সেইবাবে মই হাতেৰে কৰা নাই। ইয়াত নিমখ, হালধি, জলকীয়াৰ গুড়ি, চাট মছলা, অকণমান বেচন, অকণমান চাউলৰ গুড়ি আৰু অকণমান পানী দিছিলোঁ মই। দি ভালকৈ মিক্স কৰি পেলাই এইখিনি এতিয়া 10 মিনিটৰ বাবে মই ঢাকোন মাৰি থ'ম। তাৰপিছত 10 মিনিটৰ পিছত বলক লগ পাই আছোঁ। প্ৰথমতে গেছটো অন কৰি মই কেৰাহীখন বহাই দিছোঁ আৰু ইয়াত মই ৰিফাইন তেল দিছোঁ। আপোনালোকে মিঠাতেল দিলেও দিব পাৰে। তেলখিনি গৰম হোৱাৰ পিছত মই ভেন্দিখিনি এডাল এডালকৈ দিছোঁ আৰু মই ইলুটি শিলুটিকৈ ভালকৈ ৰঙা হোৱালৈকে ভাজিছোঁ। মই আপোনালোকক দেখাই দিছোঁ। এডাল এডালকৈ ধুনীয়াকৈ দি যাব। একদম সহজ, বেছি সময়ো নালাগে। ধুনীয়া কুৰকুৰি নিচিনা হয়। চাহৰ লগতো খাব পাৰে, ভাতৰ লগতো খাব পাৰে। এতিয়া এইখিনি মই ওলট পালট কৰি দিম যাতে দুয়োটা পিঠি ভালকৈ ৰঙা পৰে। এয়া অতি কম সময়ৰ ভিতৰতে মোৰ তৈয়াৰী হৈ গ'ল ভেন্দি কুৰকুৰে মছলা। অতি কম সময়ৰ ভিতৰত তৈয়াৰ কৰা হৈছে এই ভেন্দি কুৰকুৰে মছলাবিধ। খুবেই সোৱাদ লগা হয়। আপোনালোকেও নিশ্চয় ঘৰত ট্ৰাই কৰি চাব পাৰে। এই কুৰকুৰে বিধ আপোনালোকে চাহৰ লগতো খাব পাৰে, ভাতৰ লগতো খাব পাৰে। আজিলৈ ইমানেই বন্ধু বান্ধৱীসকল। আপোনালোকৰ যদি মোৰ এই ৰেচিপিটো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু বেল বাটনটো দবাই দিব। আজিলৈ ইমানেই। অন্য এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। ধন্যবাদ।